নমস্কাৰ। আজি এক বিশেষ ঘোষণা যে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা PGTৰ প্ৰথম গভৰ্ণমেণ্ট স্কুলৰ PGTৰ প্ৰথম মেধা তালিকা প্ৰকাশ পাইছে। এয়া দিয়া আছে ফাৰ্ষ্ট গভৰ্ণমেণ্ট PGT লিষ্ট বৰপেটা, কাছাৰ, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', কৰিমগঞ্জ, লখিমপুৰ, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া এইকেইখন ডিষ্ট্ৰিক্টৰ ইয়াতে মেধা তালিকা প্ৰকাশ পাইছে গভৰ্ণমেণ্ট স্কুলৰ। আগতে প্ৰভিঞ্চিয়েলাইজড স্কুলবিলাকৰ প্ৰকাশ পাইছিল, এইবাৰ গভৰ্ণমেণ্ট স্কুলৰ PGT লিষ্ট প্ৰকাশ পাইছে এইকেইখন ডিষ্ট্ৰিক্টৰ। আপোনালোকে লিংকত গৈ পেলাই খুলিলে এই লিষ্টকেইখন ডাউনলোড কৰি চাব পাৰিব। গতিকে আপোনালোকে মাধ্যমিক যিটো maধ্যমিক.assam.gov.in ৱেবছাইটটোত গ'লে এই লিষ্টবোৰ পাব। PGT হৈছে PGTৰ প্ৰথম মেধা তালিকা গভৰ্ণমেণ্ট স্কুলৰ। গতিকে আপোনালোকে লিংকটোত গৈ পেলাই চাব। লিংকত গ'লে এই গোটেইকেইখন ডিষ্ট্ৰিক্টৰে ইয়াতে মেধা তালিকা প্ৰকাশ পাইছে, আপোনালোকে ডাউনলোড কৰি পেলাই চাব পাৰিব।